এটি গীত সমগ্ৰ দেশজুৰি চৰ্চা লাভ কৰিছে, সমাদৰ লাভ কৰিছে জনসাধাৰণৰ। গীতটো ৰাজনৈতিক দৃষ্টিকোণৰ ফালৰ পৰা চাবলৈ গ'লে বা দেশীয় দৃষ্টিকোণৰ ফালৰ পৰা গীতটো খুবেই গুৰুত্বপূৰ্ণ। আৰু এই গীতটো কোৱা হৈছে আজিৰ পৰা ৭৫ বছৰ আগতে ৰচনা কৰা হৈছিল। আৰু কোনোৱে ক'ব খোজে যে গীতটো নতুন, যে এই গীতটো এয়াৰ দ্বাৰা প্ৰস্তুত কৰা হৈছিলে। কিন্তু গীতটো শুনিলে এনে লাগে যেন ভাৰতৰ জনপ্ৰিয় কণ্ঠশিল্পী মহম্মদ ৰফিয়ে এই গীতটো পৰিৱেশন কৰিছিল। এইটো ৭৫ বছৰ আগৰ গীত নে নতুন গীত নে এয়াৰ দ্বাৰা প্ৰস্তুত কৰা গীত, সেই কথাংশ সেই বিতৰ্কলৈ নাযাওঁ আমি। মই ক'ব বিচাৰিছোঁ গীতৰ কথাংশখিনি, যিখিনি কথাংশই আমাৰ দেশবাসীৰ, আমাৰ দেশখনৰ বাস্তৱ ছবি দাঙি ধৰিছে। গীতটোৰ কথাংশই আপোনাৰ হৃদয় চুই যাব। গীতটোত গীতিকাৰে লিখিছে, ये हमको और तुमको खूब लड़ाएंगे। ये हमको और तुमको खूब लड़ाएंगे, ये हमको और तुमको खूब लड़ाएंगे, ये कुर्सी के भूखे देश बेच खाएंगे, हाँ देश बेच खाएंगे। এই ক্ষমতাৰ ভোগ থকা লোকসকলে দেশ বেছি খাব। গীতটোৰ কথাংশই এক তাৎপৰ্য বহন কৰিছে। আৰু বৰ্তমান ভাৰতবৰ্ষত সেইখিনি আমি দেখিবলৈ পাওঁ যে আমাৰ মাজত কাজিয়াৰ সৃষ্টি কৰিছে, বিভাজনৰ সৃষ্টি কৰিছে, ধৰ্মীয় মেৰুকৰণ কৰিছে ৰাজনীতিবিদসকলে। আৰু আমিবোৰে নিজৰ মাজত খোৱা কামোৰা কৰি মৰিছোঁ। আৰু তেওঁলোকে ক্ষমতাৰ দৌৰত, ক্ষমতাৰ ৰাগীত মতলীয়া হৈ নিজক সুৰক্ষিত কৰি খুব সুখ সমৃদ্ধিৰ জীৱন কটাইছে। আৰু আমি একেই, কেৱল নতুন নতুন আঁচনিৰ পোৱাৰ আমি আশাত আজিও মৰি আছোঁ। কিন্তু আমি স্বাৱলম্বিতাৰ দৌৰত আজিও দৌৰিবলৈ খুব বেছিকৈ হেঁপাহ কৰা দেখা নাযায়। উঠি অহা প্ৰজন্মই যদি দেশখনৰ ধৰণীস্বৰূপ এই প্ৰজন্মটোৱে যদি দেশখন ধৰি নাৰাখে, তেতিয়াহ'লে নিশ্চয়কৈ আমাৰ দেশখন বিপদগামী হ'ব বুলি আমি নিশ্চয়কৈ ক'ব পাৰোঁ। আজি যদি আমি চাওঁ, আমি কি দেখিবলৈ পাওঁ? আমাৰ চাৰিওফালে গীতিকাৰে কোৱাৰ দৰে চাৰিওফালে সেই জুয়ে আমাক সকলোকে দহিছে। হয়নে নহয় আপোনালোকে এবাৰ ভাবি চাওক। গীতটোত আকৌ কোৱা হৈছে, ৰাম নাম জপিব ৰহিমক গালি পাৰিব। ये राम का नाम लेंगे रहीम को कोसेंगे। ৰাম নাম জপিব ৰহিমক গালি পাৰিব। আমাৰ ধৰ্মবোৰ ইমান দুৰ্বল নে যে আমি এটা ধৰ্মৰ লোকসকলে আন এটা ধৰ্মৰ লোকসকলক গালি পাৰিলেহে আমাৰ ভক্তিভাৱ প্ৰকাশ পায়? নহয়, নিশ্চয় নহয়। আচলতে আমাৰ এই ভক্তিভাৱ থকা সাধাৰণ মানুহখিনিৰ মনক, সেই ভক্তিভাৱটোক ব্যৱহাৰ কৰিছে স্বাৰ্থলোভী, ক্ষমতালোভী লোকসকলে। আৰু আমাক বিপথে পৰিচালিত কৰিছে আৰু আমাৰ মাজত কাজিয়াৰ সৃষ্টি কৰিছে। তাৰপিছত আমি কাজিয়া কৰি মৰিম। তেওঁলোকে সংসদত বহি সুখৰ ক্ৰীম খাই থাকিব। তেওঁলোকে সংসদত বহি সুখৰ ক্ৰীম খাই থাকিব আৰু আমি মৰিম, আমি পৰি থাকিম দৰিদ্ৰতাৰ অন্ধকাৰত। তেওঁলোকৰ সেই চক্ৰান্তত পৰি আমি আমাৰ মাজত কাজিয়া কৰি, ধৰ্মৰ নামত কাজিয়া কৰি আমিবোৰে মৰি থাকিম। তেওঁলোকে সময় আৰু সুবিধা বুজি সকলোবোৰ দেশৰ সা সম্পত্তি নিজৰ অধীনলৈ লৈ যাব, নিজৰ তহবিল চহকী কৰিব আৰু আমিবোৰে দৰিদ্ৰতাত ককবকাই জীৱন কটাবলগীয়া হ'ব। তেওঁলোকৰ ক্ষমতাৰ এই ভোক ইমান বেছি তীব্ৰ যে তেওঁলোকে আমাৰ মানুহৰ তেজ শুহি খাবলৈও কুণ্ঠাবোধ নকৰিব। আৰু সেই শকতে তেওঁলোকে মৰিছে আৰু আমিবোৰে তেওঁলোকৰ নাম গুণ লৈ তেওঁলোকে কোৱাৰ দৰে আমি ভক্তিভাৱ প্ৰকাশ কৰি কাজিয়া কৰি মৰিছোঁ। আচলতে ভক্তি ক'ত আছে আমি সকলোৱে জানো, ঈশ্বৰত। লোকৰ ধৰ্মক গালি পাৰি আমি আমাৰ প্ৰকৃত ধৰ্ম আৰু ধৰ্ম বাণীৰেই নহয়, আমি আমাৰ ভক্তিভাৱক আচলতে হেয় জ্ঞান কৰিছোঁ। আমাৰ প্ৰকৃত ভক্তি ঈশ্বৰৰ প্ৰাপ্তিৰ বাবে, লোকৰ ধৰ্মক নিন্দাৰ কাৰণে নহয়। সেই কথাখিনি আমি পাহৰি যাওঁ। বিগত ৩-৪ বছৰে আমাক ভাৰতীয় লোকসকলক যিদৰে ধৰ্মৰ নামত বিভাজিত কৰি মিয়া মুছলমান আৰু হিন্দু মুছলিম এই ভাগত বিভক্ত কৰি আমাৰ মাজত যেনেকৈ কাজিয়া সূত্ৰপাত কৰিলে, আমাক উত্তেজিত কৰি আমাক ইটো ধৰ্মৰ প্ৰতি ঘৃণাৰ ভাৱ জগাবৰ কাৰণে জাগ্ৰত কৰিলে। তাৰপিছত নিৰ্বাচন অহাৰ লগে লগেই, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অহাৰ লগে লগেই সকলোৰে সুৰ সঞ্চাৰ, কথা ৰহন চহন সলনি হৈ গ'ল। এতিয়া মিয়াসকল আপোন হৈ গ'ল, মুছলমানসকল আমাৰ আপোন হৈ গ'ল। কিন্তু তেতিয়া কওঁতে কি কৈছিলে আমাক, সেই কথাখিনি আপোনালোকে মনত পেলাব, কি উদ্দেশ্যে তেওঁলোকে কৈছিলে।
মিয়া মুছলমান বুলি তেখেতসকলে কেৱল বাংলাদেশী সকলক বুজাইছিল নে সকলো মানুহক নিৰ্দিষ্ট কৰি বুজাইছিল? মামা চাচাৰ ভূত নালাগে, হিন্দু মুছলিম এতিয়াও কৈ থাকে মানুহবিলাকে লুঙি টুপি বুলি কৈ মুছলমান সম্প্ৰদায়টোক বুজায়। যদিও বা ক'বলৈ বৰ ভাল যে আমি মিয়াৰ শব্দটো আচলতে ঠাট্টা কৰি নকওঁ, সেইটো আমি সন্মানসূচক হিচাপে ভাবোঁ। কোনোবাই যদি ঠাট্টাসূচকভাৱে লয়, লাজ পায় ক'বলৈ, তেতিয়াহ'লে আমাৰ ক'বলগীয়া একো নাই। আচলতে প্ৰত্যেকে কিন্তু মিয়া মুছলমানৰ ভোটক লৈ ৰাজনীতি কৰে বুলি কংগ্ৰেছক হাঁহিছিল, আৰু এতিয়া সকলোৱে সুৰ সৰাইছে যে মিয়াসকল আমাৰ বা মুছলমানসকল আমাৰ শত্ৰু নহয়, আমাৰ আপোন। কিন্তু তাৰ আগতে আমাক ধৰ্মীয় বিভাজন বা ধৰ্মীয় মেৰুত বিভক্ত কৰি আমাৰ মাজত ভেদভাৱ জগাই তুলিছিল, আৰু সেই ভাৱত আমি উদ্বুদ্ধ হৈ আমি এটা ধৰ্মৰ লোকসকলে আনটো ধৰ্মৰ লোকসকলক ঘৃণা কৰিবলৈ আৰম্ভ কৰিছিলোঁ। এতিয়া নিৰ্বাচন আহি পোৱাৰ লগে লগে তেওঁলোক সকলোৱে এটা কথা স্বীকাৰ কৰি লৈছে যে আমি সকলো আপোন, আমি ঘৃণাৰ ৰাজনীতি নকৰোঁ, কেৱল আমি বাংলাদেশীসকলৰ কথাহে কৈছিলোঁ। বাৰু যিয়ে নহওক, যদিও তেওঁলোকে সেই ভাৱতে কৈছিল, তেতিয়াহ'লে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ, কৃতজ্ঞতা জনাইছোঁ। আমি বুজি নোপোৱা লোকসকল, আমি অধম মূৰ্খ, সেইবাবে আমি বেলেগ ধৰ্মৰ প্ৰতি ঘৃণাভাৱ লৈছিলোঁ সাধাৰণ মানুহখিনিয়ে, আৰু যি ভুল কৰিলোঁ এতিয়াৰ পৰা আমি লোকৰ ধৰ্মত আঘাত কৰি, আমি পৰক নিন্দা কৰি, আমাৰ যি ভক্তি, সঁচা ভক্তি ভগৱানৰ প্ৰতি থকা আমাৰ যিটো শ্ৰদ্ধা, সেইখিনিক আমি যাতে অপমান নকৰোঁ, সেই কথাখিনি আমি ধ্যান দিয়াটো দৰকাৰ। গতিকে আহ্বান জনাম, সাৱধান হওক সকলো। ধৰ্মৰ নামত আমি আমাৰ আপোন মানুহসকলক, দেশবাসীৰ মাজত ঘৃণাৰ ভাৱ বিয়পাই আমি শত্ৰু জ্ঞান কৰি নিজৰ লগতে লোকৰ যাতে অশান্তি বিয়পাই আমাৰ দেশৰ জীৱন যাত্ৰা প্ৰণালী তাক যাতে আমি বিঘ্নিত নকৰোঁ। গতিকে আমি সদায় সকলো সতৰ্ক হৈ থাকিব, এনেকৈ সদায় আমি সতৰ্ক হৈ থাকিব লাগিব, যাতে কোনো বিভেদকামী শক্তিয়ে যাতে আমাৰ মাজত ধৰ্মীয় বিষবাষ্প বিয়পাই, বিভাজন বা বিভেদকামী নীতি বিয়পাই আমাক যাতে পথভ্ৰষ্ট কৰিব নোৱাৰে। আমাৰ লক্ষ্য আৰু উদ্দেশ্য হ'ব লাগে দেশক আগুৱাই নিয়া, আমাক সুখ সমৃদ্ধিৰে এক সুন্দৰ জীৱন দিয়া। লোকৰ জীৱন বিপন্ন কৰি, লোকৰ জীৱন প্ৰণালী বা লোকৰ ধৰ্মীয় পৰম্পৰা বা চিন্তাত আঘাত সানি আমি নিশ্চয়কৈ প্ৰকৃত সুখ নাপাম, বা ভগৱানেও আমাক সেই উদ্দেশ্যে পৃথিৱীলৈ পঠিওৱা নাই। সেই কথাখিনি আমি প্ৰত্যেকেই বুজি পাওঁ। কিন্তু আমি কাৰোবাৰ দ্বাৰা পৰিচিত হৈ আমি বিপদগামী হওঁ সময়ে সময়ে, আৰু তেওঁলোকৰ যি জাল, তেওঁলোকৰ যি উদ্দেশ্য, সেই উদ্দেশ্যত তেওঁলোক সফল হৈ তেওঁলোকে নিজৰ উদ্দেশ্য সিদ্ধি কৰি তেখেতসকলে সুখ সমৃদ্ধিৰে জীৱন কটায়, আৰু আমিবোৰে কেৱল সাধাৰণ আঁচনিৰ দ্বাৰা আকৃষ্ট হৈ সেইসমূহ লাভ কৰিবলৈ হেঁপাহ কৰি ৰৈ যাওঁ, সপোন দেখোঁ। তেওঁলোকৰ সমৃদ্ধিশালী জীৱন আৰু আমাৰ জীৱন হৈছে নিকৃষ্ট। গতিকে আমাৰ জীৱন প্ৰণালী উন্নত কৰিবলৈ হ'লে আমি নিজৰ চিন্তা, নিজৰ বিবেক বুদ্ধি সৎভাৱে ব্যৱহাৰ কৰি আমাৰ নিজৰ চিন্তাৰে আগুৱাই যাবলৈ আমি শিকিবই লাগিব আৰু পণ ল'বই লাগিব। তেওঁলোকৰ এই বিভাজনৰ ৰাজনীতি আমি যেতিয়াই বুজি পাম, সেইদিনাহে আচলতে আমাৰ দেশখন প্ৰকৃত অৰ্থত স্বাধীন হ'ব, স্বাধীন আমাৰ মনবোৰ হ'ব। আমি আপোন মনে নিজৰ ভাৱ ব্যৱহাৰ কৰি, আমাৰ আপোন বিবেক ব্যৱহাৰ কৰি আমি সচেতনতাৰে যদি আমি আগবাঢ়োঁ আৰু সিদ্ধান্ত যদি আমি নিজেই লওঁ কেৱল আমাৰ বিবেক বিবেচনাৰে, সেইদিনাখনে দেখিব এই স্বাৰ্থলোভী ক্ষমতালোভী লোকসকলৰ এই যে চক্ৰান্তকাৰী দোকানখন, ষড়যন্ত্ৰৰ দোকানখন বন্ধ হ'ব। আৰু তেতিয়া যিদৰে তেখেতসকলে নিৰ্বাচনৰ আগত আহি আমাৰ ওচৰত হাতযোৰ কৰি তেওঁলোকৰ ভোট ভিক্ষা কৰে, নিৰ্বাচনৰ পাছতো আমাৰ আদেশ, আমাৰ পৰামৰ্শ আৰু আমি বিচৰা ধৰণে আমাৰ দেশখনক আগুৱাই নিব, আৰু আমাৰ দেশৰ উন্নতিৰ লগতে আমাৰ মানুহৰ যি কল্যাণমূলক কাম, সেই কামখিনি কৰি আমাৰ দেশখনক আগুৱাই নিব, যুৱ প্ৰজন্মক আগুৱাই নিব। গতিকে সজাগ হওক, বিভাজনৰ বলি নহ'ব। কিয়নো ये हमको और तुमको खूब लड़ाएंगे, ये हमको और तुमको खूब लड़ाएंगे, ये कुर्सी के भूखे देश बेच खाएंगे। গীতটোত আকৌ কৈছে, তোমালোকে মন্দিৰ মছজিদক লৈ কাজিয়া কৰি মৰি থাকিবা, আৰু তেওঁলোকে সংসদত বহি মলাই খাই থাকিব, ক্ৰীম মাখন খাই বহি থাকিব, সুখ সমৃদ্ধিৰে জীৱন কটাই থাকিব, আৰু আমি মন্দিৰ মছজিদক লৈ কাজিয়া কৰি তলতে সেই নিকিন জীৱন যাপন কৰি থাকিওঁতেই আমাৰ যাব, আৰু তেওঁলোকে সমৃদ্ধিশালী জীৱন পাব। আপোনালোকে চাব, আমি সাধাৰণ লোকসকলে সেই আঁচনি কৰি মৰোঁ, আমাক ৰাস্তা লাগে, ঘাট লাগে, দলং লাগে,
আৰু বিভিন্ন ধৰণৰ সমস্যা আছে, ভাল চিকিৎসালয় লাগে, ভাল শিক্ষা ব্যৱস্থা লাগে আদি বিভিন্ন কথাৰে আমি অনুনয় বিনয় কৰি তেওঁলোকৰ ওচৰত যাওঁ। কিন্তু তেওঁলোকৰ সতি সন্ততিসকলে তেওঁলোক যিমান দিনলৈ থাকে ৰাজভোগ কৰিলেই আৰু তেওঁলোক গুচি যোৱাৰ পাছতো তেওঁলোকৰ সতি সন্ততিসকলে সেই ৰাজভোগ খাবৰ কাৰণে সেই সুবিধা তেওঁলোকে পায়। আৰু আমিবোৰে একেই, সাধাৰণ চাকৰি এটা পালোঁ, নহ'লে আমাৰ খেতি মাটিটো উচন হ'লেই, আৰু তাৰ বিপৰীতে সাধাৰণ ব্যৱসায় বাণিজ্য কৰি যদি আমি জীৱন যাপন কৰিব পাৰিলেতো ভালেই, নহ'লেতো আমি আঁচনিৰ বাবে আঁচনিৰ মুখী হৈ আমাৰ নিখিন জীৱন যাপন কৰিব লাগিব, যিহেতু আমি কেৱল ধৰ্মৰ নামত যুঁজি মৰোঁ, তেওঁলোকে কোৱাৰ পথেৰে আমি চলোঁ। ये सेठों की तिजोरी बस भरते जाएंगे और तुमको गरीबी में मार गिराएंगे। আকৌ কৈছে এওঁলোকে শেঠসকলৰ মানে উদ্যোগপতিসকলৰ তিজৰি ভৰাই যাব, তেওঁলোকৰ সম্পদ বঢ়াই তুলিব, তেওঁলোকৰ বেংক বেলেঞ্চ বঢ়াই থাকিব, আৰু আমিবোৰে আঁচনি, কেৱল আঁচনি। গতিকে সিদ্ধান্ত আপোনাৰ। তেওঁলোকে দেশ বেচক বা নেবেচক, আপোনাক বা মোক বেচিবলৈ নিদিব। আমাৰ বিবেক বন্ধকত থৈ কাৰোবাৰ পাশাগুটি হ'বলৈ এৰি নিদিব। কাৰণ তেওঁলোকে দেশ বেচে বা নেবেচে সেই কথাখিনি দেখিও আমি নেদেখোঁ, কিছুমান কথা বুজিও নুবুজো আমি সাধাৰণ শ্ৰেণীৰ মানুহ। বহুতে কয় ক'তো দেশ বেচিছে, আমাৰ দেশখন আমাৰেই হৈ আছে। তেতিয়াহ'লে দেশ বেচি আছে বুলি কিয় কৈ থাকে? কথাবোৰ এনেই ক'ব লাগে, কয় আৰু বিৰোধী দলে ইটো দলে সিটো দলক বোকাচুটি ৰাজনীতি কৰে আৰু কৰিছে আৰু। কিন্তু সেইকাৰণে কৈছোঁ যে তেওঁলোকে দেশ বেচকেই বা নেবেচক আপোনাক বেচিবলৈ নিদিব, আপোনাৰ বিবেকক বেচিবলৈ নিদিব। আপোনাৰ সতি সন্ততিসকলে যাতে মূৰ থিয়কৈ জীয়াই থাকিব পাৰে, মুক্ত মনৰ অধিকাৰী হৈ যাতে তেওঁলোকে বৰ্জকণ্ঠে ক'ব পাৰে, নিজৰ স্বাভিমান ৰক্ষা কৰি যাতে জীৱন যাপন কৰিব পাৰে, তাৰ কাৰণে সজাগ আৰু সতৰ্ক হওক। ये कुर्सी के भूखे देश बेच खाएंगे, देश बेच खाएंगे। इनसे बच के रहना, ये देश बेच खाएंगे।